আজি তোৰ ৰিজাল্ট দিব খবৰ আছে নে নাই পুৱাৰ পৰা খালি খেল গা চা ধুই পেলাই ৰিজাল্ট আনবা যাবি মই মন্দিৰত এটা সেৱা কৰি থৈছো যা মাই যদি একবা লাগে তেনেহলে কিন্তু মোক এটা বঢ়িয়া চাই লং ফ্ৰক দিবা লাগব দিম যা একবা লাগব কিন্তু তেইতে দিম ইটা গা চা ধুয়ে যাবি ৰিজাল্ট আনবা মাই গা দি পেলাই ৰিজাল্ট আনবা নাযাও দে আই পেলাই গা চা দি গল্লা দি চাখাবা লাগব নে এনাও তোমাৰ ৰিজাল্ট ফাটাফাটি হ'ব এই গৰমত তাই গা ধুবা নোখোজে বাপ্পা ৰিজাল্ট লৈ আহি পেলাই গা ধুবি কিন্তু মই কামখিনি কৰং গৈ ৰ এনাও তোমাৰ ৰিজাল্ট বঢ়িয়াই হ'ব ফ্ৰকটোৰ লগতে মই ভাল হ'বলৈ ক'বা লাগব হাও ইগলেৰ হৈ দুনিয়া চলি স্কুলৰ পৰা ৰিজাল্ট লৈ আহিলা কা এই শ্ৰেণীটো যাবাৰে অনা কথা কলি মানে গাটাই নালগে কেকটা মস্ত বনাই আছে মই কেকৰ মিক্স কৰিছো ময়দা যে সোনকালে ৰিজাল্ট আনবা যা গোটাই চলি আহিলা কা তাইতো গা চা ধুবা লেঠাই নাই কি চলি গিলে ৰিজাল্ট আনবা গেলে নেকি ৰাতে ময়ো যাং দ মাই গল্লা চল্লা ৰেডি কৰি থাপি ৰিজাল্ট ফাটাফাটি হ'ব যা এই শ্ৰেণীৰ দুবাৰ ৰিজাল্ট কি হে ভগৱান আৰু পাছ কৰে দিবা তোমাৰ ওপৰতে ভৰসা ময়ো ঘৰৰ বিস্তাৰ খালি আছো হে ভগৱান মই দেখো এতিয়া সুশ্ৰী মুশ্ৰী পাছ কৰছো এই শুনলিতো মাই মোক লং ফ্ৰক দিবা নহয় মই এক বুলিয়ে ক'বা লাগব তেতিয়াই মাই মোক লং ফ্ৰকটো দিব আৰু মস্ত মৰম কৰিব সেয়ে কৰিম দে মই যে পাগলা হৈ যাবে খুজিতে তই বে লং ফ্ৰক আনি দিম দে তই বথ গাছা বাপ্পা মোৰ বিশ্বাসে নাই গল্লা খাবি ৰ ৰাতি হাঁহৰ মাংস চাংস আনিম দে এটা খানাকে পাতিম নাই মোৰ খোৱা বস্তু খাবা মন গিছে ৰদে গেলো না কিবা দিয়া খোৱা বস্তু পাৱে ঘৰত কিবা খোৱা বস্তু আছে ৰ তই যাতে বছৰ মই আনি আছো ৰ দে বনে যাতে মই কিবা লং ফ্ৰকটো পালি চেনি এখনি খা মজিয়াৰ কেমান ভাল লাগছি তই যে আমাৰ সুনাম কৰে আনছি মস্ত ভাল লাগছি দে মোৰ খা আৰু কিবা লাগিলে কবি দে চেনি মই এতিয়া মিমিৰে হেঁতক ফোন কৰি পেলাই ৰিজাল্টটো দেওঁ ৰ মিমিৰে হেঁতে ৰিজাল্টটো শুনি পাগলা হৈ যাব তোক দিলে কাপোৰ চাপোৰ আনব দে মই বেগ চেগ খাদিম ৰ তোক দিব দে বেগ চেগ আয়েতো আবার কয় গেছি আয়েতো থাকলি কথা রিজাল্ট শুনি পাগলা হয় নাচলিয়াকৈ দে তে এখনি খা তই মোৰ অলপ কাম আছে নে মই কামখিনি কৰংগৈ দে কাম কৰাৰ পিছত আৰু কিবা দিম দে বুট চেট ভিজাই থৈছো খাই পেলাই এখানতে থবি আৰু এটাতে খেলাই থাকবি ৰং খেলাই থাকবি দে মই কামখিনি কৰংগৈ দ भगवान बाकाई मैं थपा मस्त खबालू अंकल करी मैं खाई प्यार में दमा इतना माला मत खेलागे रा এই কেটামান চলিৰ কাৰণে মানে ঘৰে ঘৰে কবা যাবা লাগা হ'ল ঘৰটো মাক-দেউতাকে গুৰুত্ব নেদেই আৰু এই দিপেৰিয়া ভাত খাবার পৰ আছে মই এতিয়া চেনিহঁতৰ ঘৰত আইবা লাগা আছে স্কুলতো আছে আৰু কেটামান জদা মূৰ্খ চলি আকৌ কবা চবা নৰে ঘৰত কৈ নেগলিবে আৰু মাহঁতক ৰিজাল্ট কি বে কছি আমাৰে বদনাম হ'ব পিছত বাইদেউ ঘৰত আছে না মাষ্টাৰনি বাইদেউ নে ঘৰত বাকি চেনি ৰিজাল্টৰ খবৰ ল'বা আছে না ভিতৰত ঘৰত বহিবা সময় নাই দিপেৰা হৈছি ভাত খাবা লাগব না এতেই বহি পেলাই আপোনাক মই দুটামান কথা কৈ যাম ৰ'ব এতেই বহিব নেকি ৰ'ব মই চেয়াৰ খান আনি দিওঁ দিয়ক বহক
বাইদেউ আপুনিও আখনি পথতে আইলাক না চেনি দেউতাকো কামক গেছি দেউতাক আহিলি মিঠাই চিঠাই আনি আকৌ মিঠাই চিঠাই দি ভালকৈ আগফালে চাহ খাল যাবা পাৰিলে আকৌ দিয়কচোন চেনি ৰিজাল্টত কি আপোনালোকে এই ৰিজাল্টতে মিঠাই খুৱাবা খুজিছি চেনি ৰিজাল্ট ভালকৈ গম পাইছি না পোৱা নাই আপোনালোকে চেনিক কোনো গুৰুত্ব চুৰুত্ব নেদে নেকি নে তাই কিবাকে শাস্ত্ৰী মাস্ত্ৰী পাছ কৰছি আজিকালি ফেইল কৰি দিয়া নিয়মটো নাই কাৰণে পাছ কৰছি নহ'লে এইটো শ্ৰেণীতে থাকিব লগা হ'ল তাই তাই দেখোগতে মই এনা সুন্দৰকৈ কৰছি তাই বোলে ফাটা ফাটি ৰিজাল্ট কৰছি আগতে যোনটো এক আছিল সেইটো বোলে 10 হৈছি হয় না বাইদেউ সেইটো কথা ই ফাটা ফাটি ৰিজাল্ট কৰিব মই কিহত কি নম্বৰ পাইছি কওঁ ৰ'ব অসমীয়াত 3 পাইছি গণিতত 2 পাইছি ইংৰাজীততো গল্লাই পাইছি আপোনালোকে অলপ শ্ৰেণীত গুৰুত্ব দিব কেইদিনমান দেখোন মোৰ তাতেই টিউচন দিলে মই 3 মাহমান পঢ়াইলিয়ে দাদা ছোৱালীক পণ্ডিত বনাই দিওঁ আপোনালোকে আকমাহে নিদিলে পইচাৰ কাৰণে পইচাত হেৰি কৰি লাভ নাই তাইক অলপ টিউচন দিব বাইদেউ আপুনি এতিয়া ঘৰত যাকগে মই চেনিক যি কৰিব লাগে কৰিম যাক আপুনি এতিয়া যাক মই আহোঁ দিয়ক বাপ্পা চেনি এনাম গাজা দিব পাৰে তাই লং ফ্ৰকৰ লগতে এক হয় বুলি কৈছি ফাটা ফাটি ৰিজাল্ট বোলে তাই ৰাতি হাঁহৰ মাংস আনি খুৱাব লাগে গল্লা আনি খুৱাব লাগে পাতি আজি জিয়া চুৰা পাতিক মছলা তাৰ কাৰণে মাষ্টাৰনী ঘৰত আহি মোক কথা শুনে থৈ গ'ল আপুনি কাজে সুধাই নিদিওঁ মই এইবাৰ মই এইটো জুকিম মই জিকলো এনকে কেইদিনমান চলি থাকিলে ভাল আছিল দে মই মাইকটা বোলে ডাবলি বস্তু খাব আহিলোঁ হয় মাইকটো এনে স্কুলত নাজে এনে মই ধৰাত নপলোঁ যা তো বঢ়িয়াকৈ লং ফ্ৰকটো পাম ৰ এইবাৰ বিয়ান পাম এটা বঢ়িয়া চাই বঢ়িয়া লাগব চেনি গাখীৰ গিলাচ মাৰলি না মাই বঢ়িয়াকৈ খাইছোঁ দে মোৰ এতিয়া কাবুলি বুট খাবার ইচ্ছা গেছি তই বোলে ভিডিঅ'ছলি আনগে যা মোৰ মস্ত খাবার ইচ্ছা গেছি মই এইবাৰ এক হৈছে না আৰু মই খায়ে থাকিম তাতকৈ এটা ভাল পুৰস্কাৰ আনছে মই তোক গেলি তই যি পুৰস্কাৰৰ যোগ্য সেয়ে আনছো বাচা মস্ত ভাল পুৰস্কাৰ মস্ত ডাঙৰ পুৰস্কাৰ কি পুৰস্কাৰ দিবাৰ না লং ফ্ৰকটো আনলিয়ে তই লং ফ্ৰক লাগে বাটি গাখীৰ গিলাচ মাৰলাক তাই বোলে হৈছে অবাৰ কথা নাই বাটি তাই বেটি আহি ফেলে মোক কি কয় বোলে এইবাৰ 10 হৈছে ক'ত কাৰণে মোৰ মাষ্টাৰনী গাড়ী খাব লগা আছে